কবিতাৰ শিৰোনাম এপোৱা। কবি দীপৰাজ। এয়া ভাগ ভাগ কৰি কাটি কুটি ভগাই মেলি হিচাপত এপোৱা। আমি 4 ভাই, কিলোৰ 4 ভাগ। বৰ্জনাৰ কেইবা মহল, তাৰ তলৰ ককাইদেউৰ 4খন গাড়ী। তলৰ জনা ডাক্তৰ আৰু মই 3টা কোণৰ পৰা চাপি অহা কেইটামান শুকান বৃত্ত। এখেৰ দুখেৰ, এদোন দুদোন, আইৰ কাণৰ এযোৰ, হাতৰ এযোৰ, পাটে মুগাই দুযোৰ, পিতাইৰ পুৰণি ছাতিটো, হাত ঘড়ী আৰু লাখুটিডাল। মোৰ লগত ঘৰলৈ খোজকাঢ়ি আহিল আধা ভগা ছাতি আৰু কণাৰ লাখুটিডাল। খোজত এটা চিনাকি কাহ আৰু পকা তামোলৰ মহমহীয়া গোন্ধ। হওঁতে ডাঙৰ হলো বাঁহৰ চাঙতে। নঙঠা হৈ সাঁতুৰিছিলোঁ একেটা খালত। শাওণৰ পথাৰে ভৰি দুটা জপতিয়াই ধৰোঁতে কি জানো গোন্ধ পালোঁ, বুকুখন মোচৰাই থলোঁ। আমি 4টি তাতেই ভাগ হলোঁ। এদিন পুৱা সিহঁত চহৰলৈ উৰিল আৰু মই পথাৰত পৰিলোঁ। কেঁচা ধানৰ গাখীৰ গাখীৰ গোন্ধত চিত-ভুলঙা খাই চাই থাকিলোঁ ধান খাবলৈ অহা চৰাইজাক। বতাহ হুৰাই হুৰাই ঘৰ ভৰালোঁ সঁচা, কিন্তু তুলাচনীত ওলমি থাকিল আমাৰ শৈশৱ। এপোৱা দুপোৱাকৈ বস্তুবোৰ ভাগ হ'ল। বাৰীখন 4 টুকুৰা, খালটোত 4টা বৰ্গ। এদোন দুদোন, এপোৱা দুপোৱা। এইটো ভাল, এইটো মোৰ। মোৰ ওচৰত কোনো নাছিল, মাথো সময়ে এজাক বতাহ হৈ কাণে কাণে ক'লে, মৃত্যুৰ পিছত ভৰিয়ে শিতানে কেইপোৱা। ধন্যবাদ।